Assalamu alaikum, my dear students. Welcome to my YouTube channel. প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই ক্লাছ 10ৰ আৰবী অধ্যয়নৰ 12 নম্বৰ পাঠলৈ আহিছোঁ। বহুত ল'ৰা ছোৱালী মোক ফোন যোগেও কৈ আছে যে এই পাঠটোৰ অসমীয়াত অনুবাদ লিখি দিব লাগে। গতিকে মই বাধ্য হৈছোঁ আৰু তোমালোকৰ সহজৰ বাবে মই ইয়াত লিখি দি দিছোঁ। চোৱা, প্ৰথম প্লেগ্ৰাফটো তোমালোকে নিশ্চয় আৰবিক পঢ়িব পাৰিবা, মইতো পঢ়াৰ প্ৰয়োজন নাই। প্ৰথম প্লেগ্ৰাফৰ মিনিংটো মই ইয়াতে অসমীয়াত লিখি দি দিছোঁ। চাই লোৱা। বৰ্ণিত আছে যে এজন মানুহে এটা বাঘ দেখা পাইছিল যিটো এটা লো পিঞ্জৰাৰ ভিতৰত আবদ্ধ হৈ আছিল। তেতিয়া তেওঁৰ বাঘটোৰ প্ৰতি দয়াবান হৈছিল আৰু তাৰ বাবে সি পিঞ্জৰাৰ দুৱাৰখন খুলি দিছিল। বাঘটোৰ তাৰ খাদ্য আৰু পানীয় বিচাৰিব পাৰে। কিন্তু এটা কথা ইয়াত মই স্পীডত লিখোঁতে পাহৰি গৈছোঁ, যিহেতু ল'ৰা ছোৱালীক কল কৰি আছে বাৰ বাৰ। ইয়াত এই দিছিল যাতে ইয়াত যাতে শব্দ এটা লিখি ল'বা, মই লিখি দি দিছোঁ। মই পাহৰি গৈছিলোঁ স্পীডত লিখোঁতে। তোমালোকে যাতে শব্দটো লিখি ল'বা, মই লিখি দি দিছোঁ। ইয়াত যাতে দিলে ধুনীয়া হৈ যাব। বাঘটো মানুহজনৰ ওপৰত দেখুওৱাৰ বাবে জঁপিয়াই পৰে। এই প্ৰথম প্লেগ্ৰাফৰ মিনিংছখিনি ইয়াৰ পৰা দিছোঁ। তোমালোকে স্কিপ কৰি ইয়াৰ পৰা চাই লিখিব পাৰিবা। এতিয়া হ'ল চাই লোৱা মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, দ্বিতীয় প্লেগ্ৰাফটো দিলে ফকালৰ ৰাজুলৰ পৰা। তেতিয়া মানুহজনে যে কৈছিল, ইয়াৰ পৰা আৰম্ভ কৰি এই দ্বিতীয় পৰা তাৰিকিনা লৈকে লিখি ল'বা। মই জাষ্ট দেখুৱাই দিছোঁ আঙুলিৰে। তোমালোকে দ্বিতীয় প্লেগ্ৰাফ ইমানখিনিলৈকে মিমান নুদাহিছুহুম ফি তাৰিকিনালৈকে তোমালোকে লিখি ল'বা ইয়াৰ পৰা। মই সেইটো চাইটত চোৱা 2 নম্বৰ প্লেগ্ৰাফৰ অসমীয়া এক্সপ্লেইন কৰি দি দিছোঁ তোমালোকৰ সহজৰ বাবে। মই প্লেগ্ৰাফ হিচাপে দি দিছিলোঁ, গতিকে তোমালোকে তাৰ পৰা লিখিব পাৰিবা। মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তেতিয়া চাই লওঁ। তেতিয়া মানুহজনে মই লিখি দি দিছোঁ। ইয়াৰ পৰা তোমালোকে নিশ্চয় এছামিছো ৰিডিং পঢ়িব পাৰিবা, মই পঢ়াৰ প্ৰয়োজন নাই। গতিকে তোমালোকে ইয়াৰ পৰা চাই স্কিপ নকৰিবা প্লিজ। তোমালোকে স্কিপ কৰিলে বুজি নাপাবা। মই ইয়াত ধুনীয়াকৈ এটা প্লেগ্ৰাফ তোমালোকে মাজত এৰাবিক সোমাই দিওঁ। মই যিহেতু ইয়াত গেপটো দিছোঁ, এৰাবিক কোটাৰ প্ৰয়োজন নাই, ইয়াত দেখুৱাই দি আছোঁ। তোমালোকে প্লেগ্ৰাফ 1, 2, 3 এনেকৈ বনাই ল'বা। যিহেতু মই এতিয়া 2 দি দিছোঁ, 3 নম্বৰ প্লেগ্ৰাফটো চাই লোৱা। কাবালাৰ ৰজুলু অন্নামিৰু, ইয়াৰ পৰা আৰম্ভ কৰি তোমালোকে এইটো হ'ব 3 নম্বৰ প্লেগ্ৰাফ। মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এইটো হ'ব 3 নম্বৰ প্লেগ্ৰাফ। মই 3 নম্বৰ প্লেগ্ৰাফটো তাতে দি দিছোঁ। তোমালোকে এইটো চিৰিয়েল হিচাপত 3 নম্বৰ প্লেগ্ৰাফ দি দিবা। সেইটো চাইডতো আছে, চাই লোৱা। আৰু অলপ আছে 3 নম্বৰ প্লেগ্ৰাফৰ এই ইমানখিনিলৈকে। বিল হিজাৰাতিলৈকে লিখি ল'বা। বিল হিজাৰাতিলৈকে হ'ব তোমালোকৰ 3 নম্বৰ প্লেগ্ৰাফ। এই ইমানখিনি লিখি তাৰপাছত সেইটো চাইডত মই 3 নম্বৰ অনুবাদখিনি দিছোঁ। 3 নম্বৰ প্লেগ্ৰাফৰ অসমীয়াত অনুবাদ দিছোঁ, তাৰ পৰাও উঠাব পাৰিবা, কোনো সমস্যা নাই। লাহে লাহে উঠাবা, হুলস্থুল নকৰিবা। মই যিহেতু স্পীডত কৰোঁতে অলপ ভিডিঅ'টো অলপ হয়তো চাগে ধুনীয়া হোৱা নাই, ক্ষমা কৰিবা। ইয়াৰ পাছত 3 নম্বৰ প্লেগ্ৰাফৰ মিনিংছখিনি হ'ব। ইয়াৰ পাছত মানুহজন আৰু বাঘটোৱে এটা চৰাইক লগ পাইছিল, তেতিয়া চৰাইজনে মীমাংসা বিচাৰিছিল। ইয়াৰ পৰা তোমালোকে নিশ্চয়, মই ৰিডিং পঢ়াৰ প্ৰয়োজনে নাই, তোমালোকে ইয়াৰ পৰা পঢ়িব পাৰিবা। মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, প্ৰত্যেক বছৰতে আহে অনুবাদ এটা, কিন্তু তোমালোকে 2025 চনৰ কুৱেশ্যনটো এবাৰ যদি পাৰা চাই ল'বা। তাত কি কৈ দিয়া হৈছে, এই বছৰ কোনটো পাঠৰ পৰা আহিছিল। গতিকে মোৰ জনা হিচাপত ইবনাতু উম্মুহাৰ পৰা চাগে আহিছিল নেকি এই বছৰ 2025 চনৰ অনুবাদ এটাৰ হাদিছ এটা আহিছে আৰু অনুবাদ 2টা আহিছে। গতিকে এই 3 নম্বৰ প্লেগ্ৰাফৰ অসমীয়া এক্সপ্লেইন মই কৰি দি দিছোঁ। এতিয়া হ'ব তোমালোকৰ 4 নম্বৰ।
4 নম্বৰ হ'ব কৰ পৰা জানানে এ মোক পঢ়ি দিছোৱা সুম্মা কাবালাৰ ৰাজুলু ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ইলাইহিলৈকে লিখি ল'বা সুম্মা কাবালাৰ ৰাজুলু আৰম্ভ কৰি ইলাইহিলৈকে লিখিবা ফাহাকামা লিআন্না ৰাজুলু বিআন্না ইয়াকুলুন নামিৰুৰ ৰাজুল লিআন্না ইবনাহু ইউতাৰিদুনাল আরনাব في كل مكان في كل مكان يسيروا أرنب في كل مكان وفي الختام قابل الرجل والنمر ثعلبا فاحتكما إليه এইমান লিখি লিখিবা এইটো হ'ব তোমালোকৰ 4 নম্বৰ প্লেগ্ৰাফ মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এইটো হ'ব তোমালোকৰ 4 নম্বৰ প্লেগ্ৰাফ হয় এয়া 4 নম্বৰ প্লেগ্ৰাফৰ মই এইখিনি অনুবাদ হয় তোমালোকে যেটো অলপ বন্ধ কৰি ষ্টপ দি তোমালোকে অনুবাদখিনি উঠাব পাৰিবা এইটো হ'ব 4 নম্বৰ প্লেগ্ৰাফৰ এক্সপ্লেইন হয় এছামিছত মই অনুবাদখিনি লিখি দিছো এইটো সাইটটো আৰু আছে চাই লোৱা এয়া মই এইটো সাইটটো আৰু যেহেতু 4 নম্বৰ প্লেগ্ৰাফটো অলপ দীঘল আছে গতে এইখিনি অৰ্থখিনি মই ইয়াত দি দিছো ইয়াত আহি আক্ৰমণ কৰে লৈকে তোমালোকে 4 নম্বৰ প্লেগ্ৰাফৰ অনুবাদখিনি লিখিব পাৰিবা গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা লিখিবা এতিয়া হ'ব তোমালোকে চোৱা 5 নম্বৰ প্লেগ্ৰাফটো মই পঢ়ি দিছো চাই লোৱা 5 নম্বৰ প্লেগ্ৰাফ হ'ব কৰ পৰা وفي ختام قابل الرجل والنمر تعدس فاحكمهما إليه ইমানখিনি লৈকে তুলি পঢ়িছা তাত দিয়া আছে অৱশেষত মানুহজন আৰু ইয়াৰ পৰা আৰম্ভ কৰি দিবা ইয়াৰ পৰা আৰম্ভ কৰি তোমালোকে মীমাংসা বিচাৰিছিল বাস ইমানখিনি লৈকে লিখি দিবা এই সৰু টুকুৰা যে থাকি গ'ল ফিৰ পৰা এইখিনি লৈকে লিখি ল'বা বাস এতিয়া হৈ যাব তোমালোক ফাকালাস ইয়াৰ পৰা চোৱা ফাকালাস সালাবু ইয়াৰ পৰা আৰম্ভ কৰি দিবা তোমালোকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল চাই লোৱা তেতিয়া শিয়ালটোৱে